আজি আমি চাম ফেষ্টিভেলৰ ওপৰত উৎসৱ পাৰ্বণৰ ওপৰত প্ৰথম কোৱেশ্চনটো আছে সাগা দেৱা উৎসৱ কোন ধৰ্মাৱলম্বী লোকসকলৰ উৎসৱ ইয়াতে অপচন নম্বৰ ই আছে জৈন ধৰ্মাৱলম্বী অপচন বি আছে বুদ্ধ অপচন সি আছে শিখ অপচন ডি আছে খ্ৰীষ্টান ইয়াৰ শুদ্ধ অপচনটো হৈছে বি নম্বৰ অপচনটো কাৰেক্ট এনসাৰ বুদ্ধ ধৰ্মাৱলম্বী লোকসকলে সাগা দেৱা উৎসৱটো পালন কৰা হয় আৰু এই উৎসৱৰ বিষয়ে আমি বিতংকৈ চাওঁ সাগা দেৱা উৎসৱটো ছিকিমৰ বুদ্ধ ধৰ্মাৱলম্বী লোকসকলৰ মাজত সাগা দেৱা এক গুৰুত্বপূৰ্ণ আৰু পবিত্ৰ উৎসৱ এই উৎসৱ সাধাৰণতে বুদ্ধ পঞ্জিকা অনুসৰি বছৰৰ চতুৰ্থ মাহত উদযাপন কৰা হয় যেটো ইংৰাজী মে আৰু জুন মাহত পৰে ই মহাযান বুদ্ধ ধৰ্মৰ অন্যতম গুৰুত্বপূৰ্ণ উৎসৱ যেটো ভগৱান বুদ্ধৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত এই উৎসৱ ভগৱান বুদ্ধৰ জন্ম নিবান লাভৰ সৈতে জড়িত তিনিটা পৰ্যায়ত পালন কৰা হয় এটো হৈছে সাগা দেৱা উৎসৱৰ বিষয়ে দুই নম্বৰ কোৱেশ্চনটো আছে লুচুং উৎসৱৰ আনটা নাম আছে নামচুং উৎসৱ কোন ৰাজ্যত পালন কৰা হয় ইয়াৰে চাৰিটা অপচন দিয়া আছে এ দিয়া আছে নাগালেণ্ড বি দিয়া আছে মণিপুৰ সি দিয়া আছে মেঘালয় ডি দিয়া আছে ছিকিম ইয়াৰে শুদ্ধ অপচনটো হ'ব ডি নম্বৰ অপচনটো ছিকিমত লুচুং উৎসৱ বা নামচুং উৎসৱ পালন কৰা হয় আমি এই উৎসৱটোৰ বিষয়ে বিতংকৈ চাওঁ ইয়াৰ লুচুং উৎসৱ বা নামচুং উৎসৱ বুলি কোৱা হয় এই ভুটীয়াসকলৰ মাজত নৱবৰ্ষ উদযাপন কৰা যি উৎসৱ যেটো তিব্বতৰ চন্দ্ৰ পঞ্জিকা অনুসৰি পালন কৰা হয় চাৰিদিনীয়াকৈ উদযাপিত এই উৎসৱ সাধাৰণতে ডিচেম্বৰ মাহত পৰে যদিও লুচুং উৎসৱ মূলতঃ ভুটীয়া সম্প্ৰদায়ৰ ছিকিমৰ সকলো সম্প্ৰদায়ৰ মাজতো ইয়াক যথেষ্ট উলহ মালহেৰে পালন কৰা হয় লেপচাসকলে এই উৎসৱ নামচুং উৎসৱ হিচাপে পালন কৰে হয়নে কি হিচাপে পালন কৰে নামচুং উৎসৱ হিচাপে পালন কৰে এই উৎসৱ তিব্বতৰ চন্দ্ৰ পঞ্জিকাৰ 10 মাহৰ 18 তাৰিখৰ পৰা আৰম্ভ হয় এই উৎসৱে ছিকিমৰ ৰাইজৰ মাজলৈ আনন্দ কঢ়িয়াই আনে কিয়নো এই উৎসৱ উদযাপনৰ সময়তে শস্য চপোৱাৰ সময়ও আহি পৰে নামচুং উৎসৱত নৃত্যশিল্পীসকলে মুখা পৰিধান কৰি অনুষ্ঠান পৰিৱেশন কৰে এই উৎসৱৰ সময়ত ভগৱানলৈ বুলি চিফুট নামৰ এক বিশেষ জাতৰ সুৰা আগবঢ়োৱা হয় চিফুট নামৰ এক বিশেষ জাতৰ সুৰা আগবঢ়োৱা হয় এই উৎসৱত তাৰ নেক্সট কোৱেশ্চন চাওঁ নেক্সট কোৱেশ্চনটো আহিছে লাই হাৰৱাবা উৎসৱ কোনখন ৰাজ্যত পালন কৰা হয় অপচন নম্বৰ এ আছে অসম অপচন নম্বৰ বি আছে ছিকিম অপচন নম্বৰ সি আছে মণিপুৰ অপচন নম্বৰ ডি আছে অৰুণাচল প্ৰদেশ ইয়াৰে আমাৰ শুদ্ধ অপচনটো হৈছে মণিপুৰ ৰাজ্যত কি কৰা হয় আমাৰ সাগা দেৱা উৎসৱটো পালন কৰা হয় মণিপুৰ ৰাজ্যত পালন কৰা হয় এটা আমাৰ মণিপুৰটো হৈছে কাৰেক্ট অপচন যেটো উৎসৱ আমাৰ ক'ত পালন কৰা হয় মণিপুৰ ৰাজ্যত পালন কৰা হয় ইয়াৰ বিষয়ে আমি বিতংকৈ চাওঁ লাই হাৰৱাবা মণিপুৰৰ মেইটেই জনগোষ্ঠীৰ লোকসকলৰ বাবে লাই হাৰৱাবা এক গুৰুত্বপূৰ্ণ পৰম্পৰাগত উৎসৱ এই উৎসৱৰ উপাসক দেৱতা হৈছে উমাং লাই ফেব্ৰুৱাৰী মাহৰ পৰা জুন মাহৰ ভিতৰত লাই হাৰৱাবা উৎসৱ পালন কৰা হয় এই উৎসৱ সাধাৰণতে 3 দিনৰ পৰা এমাহলৈকে পালন কৰা হয় এই উৎসৱৰ লগত বিভিন্ন অনুষ্ঠান আৰু নৃত্য সংগীত পৰিৱেশন কৰা হয় এয়া হৈছে লাই হাৰৱাবা উৎসৱৰ বিষয়ে নেক্সট কোৱেশ্চনটো ইয়াৰ 4 নম্বৰ কোৱেশ্চনটো আহিছে কাং উৎসৱ কোনখন ৰাজ্যত পালন কৰা হয় অপচন নম্বৰ ই আছে মণিপুৰ অপচন নম্বৰ
বিত আছে মেঘালয়, অপশ্যন নম্বৰ চিত আছে মিজোৰাম, অপশ্যন নম্বৰ ডিত আছে নাগালেণ্ড। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব এ নম্বৰ অপশ্যনটো শুদ্ধ উত্তৰ। মণিপুৰত আমাৰ কাং উৎসৱটো পালন কৰা হয়। ইয়াৰ বিষয়ে আমি বিতংকৈ চাওঁ আহা। কাং উৎসৱ মণিপুৰৰ অতি জনপ্ৰিয় উৎসৱ। কাং সাধাৰণতে এক ৰথযাত্ৰা উৎসৱ। এই উৎসৱটো হৈছে এক ৰথযাত্ৰাৰ উৎসৱ। মণিপুৰৰ অতি জনপ্ৰিয় উৎসৱ। কাং শব্দৰ স্থানীয় অৰ্থ হৈছে ৰথ, আৰু এই উৎসৱ ভগৱান জগন্নাথৰ লগত জড়িত। মণিপুৰৰ মেইটেই জনগোষ্ঠীৰ লোকসকলে এই উৎসৱ পালন কৰে। আৰু এটা উৎসৱ আছে মণিপুৰত পালন কৰা, সেইটো হৈছে চাংগাই উৎসৱ, চাংগাই ফেষ্টিভেল। মণিপুৰৰ পৰ্যটন বিভাগে প্ৰতি বছৰে নৱেম্বৰ মাহত চাংগাই উৎসৱ আয়োজন কৰে। এই উৎসৱ সাধাৰণতে এসপ্তাহৰ পৰা 10 দিনলৈকে পালন কৰা হয়। এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন। চাংগাই উৎসৱটো মণিপুৰতে পালন কৰা হয়। নেক্সট কুৱেশ্যন, 5 নম্বৰ কুৱেশ্যনটো আছে ছাপচাৰকুট কোন ৰাজ্যৰ উৎসৱ? অপশ্যন নম্বৰ ইত আছে মণিপুৰ, অপশ্যন নম্বৰ বিত আছে মিজোৰাম, অপশ্যন নম্বৰ চিত আছে ছিকিম, অপশ্যন নম্বৰ ডিত আছে গুজৰাট। ইয়াৰে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ বি অপশ্যনটো। মিজোৰামত ছাপচাৰকুট উৎসৱ পালন কৰা হয়। আমি ছাপচাৰকুট উৎসৱৰ বিষয়ে বিতংকৈ জানো আহা। ছাপচাৰকুট উৎসৱ ছাপচাৰকুট উৎসৱৰ মিজোৰামৰ অন্যতম গুৰুত্বপূৰ্ণ পৰম্পৰাগত উৎসৱ। সাধাৰণতে জংঘল পৰিষ্কাৰ কৰা তথা ঝুম খেতিৰ পাছত মাৰ্চ মাহত এই উৎসৱ পালন কৰা হয়। ছাপচাৰকুট উৎসৱটো মাৰ্চ মাহত পালন কৰা হয়। ঝুম খেতি কৰাৰ পিছতে এই উৎসৱ পালন কৰা হয়। নেক্সট কুৱেশ্যনটো আহিছে খোৱাদো কুট উৎসৱ কোন ৰাজ্যৰ? অপশ্যন নম্বৰ ইত আছে বিহাৰ, অপশ্যন নম্বৰ বিত আছে উৰিষ্যা, অপশ্যন নম্বৰ চিত আছে মেঘালয়, অপশ্যন নম্বৰ ডিত আছে মিজোৰাম। এই উৎসৱটো হৈছে মিজোৰামৰ উৎসৱ। অপশ্যন নম্বৰ ডি ইজ দ্য কাৰেক্ট এনচাৰ। ইয়াৰ বিষয়ে অলপ চাই লওঁ আহা। ইয়াতে আমাৰ খোৱাদো কুট উৎসৱ পূৰ্ণিমাৰ নিশা খোৱাদো কুট উৎসৱ পালন কৰা হয়। ই প্ৰায়তে জনগোষ্ঠীৰ এটা উৎসৱ, আৰু সেয়েহে অৰুণাচল প্ৰদেশতো এই উৎসৱ পালন কৰা হয়। সাধাৰণতে গোটেই গাঁওবাসীয়ে এই উৎসৱত অংশ লৈ এক বৃহৎ ভোজৰ আয়োজন কৰে। ই ধন্যবাদ জ্ঞাপনৰ উৎসৱৰ দৰে, আৰু সাধাৰণতে শস্য চপোৱা শেষ দিনা। তাৰপিছত আহিলে এটা পলকুট উৎসৱ। এই উৎসৱো মিজোৰাম ৰাজ্যৰ উৎসৱেই। মিজো ভাষাত পলৰ অৰ্থ হৈছে খেৰ। ই শস্য চপোৱাৰ পাছৰ উৎসৱ। সাধাৰণতে নৱেম্বৰৰ অন্তিম সপ্তাহত বা ডিচেম্বৰৰ প্ৰথম সপ্তাহত পালন কৰা হয়। এই উৎসৱটো দুদিনীয়াকৈ পালন কৰা হয়। অৰ্থাৎ পলকুট উৎসৱটো দুদিন ধৰি পালন কৰা হয়। নৱেম্বৰৰ অন্তিম সপ্তাহ বা ডিচেম্বৰৰ প্ৰথম সপ্তাহত। এইকেইটা সপ্তাহতে আমাৰ পলকুট উৎসৱটো পালন কৰা হয় মিজোৰামত। নেক্সট কুৱেশ্যন আহে। 7 নম্বৰ কুৱেশ্যনটো হৈছে মুৰুং উৎসৱ কোনখন ৰাজ্যত পালন কৰা হয়? অপশ্যন নম্বৰ ইত আছে ছিকিম, অপশ্যন নম্বৰ বিত আছে অৰুণাচল প্ৰদেশ, অপশ্যন নম্বৰ চিত আছে বিহাৰ, অপশ্যন নম্বৰ ডিত আছে গোৱা। আমাৰ মুৰুং ফেষ্টিভেলটো উত্তৰ পূৰ্বাঞ্চলৰ অৰুণাচল প্ৰদেশত পালন কৰা হয়। অৰুণাচল প্ৰদেশ ইজ দ্য কাৰেক্ট অপশ্যন। আমি মুৰুং ফেষ্টিভেলটোৰ বিষয়ে বিতংকৈ চাওঁ আহাচোন। প্ৰথমতে এটা চলুং হ'ল অৰুণাচল প্ৰদেশৰ আদি জনগোষ্ঠীৰ এটা প্ৰধান পৰম্পৰাগত উৎসৱ। এই চলুং উৎসৱটো আমাৰ অৰুণাচল প্ৰদেশতে পালন কৰা হয়, আৰু ই মূলতঃ এক কৃষিভিত্তিক উৎসৱ। এই উৎসৱৰ সময়ত আদি সম্প্ৰদায়ৰ মহিলাসকলে পুনুং নৃত্য প্ৰদৰ্শন কৰে। আৰু মুৰুং উৎসৱটো হৈছে অৰুণাচল প্ৰদেশৰ আপাতানি জনগোষ্ঠীৰ পৰম্পৰাগত উৎসৱ। এই উৎসৱটো আপাতানি জনগোষ্ঠীসকলে পালন কৰে, আৰু সাধাৰণতে জানুৱাৰী মাহত এই উৎসৱ পালন কৰা হয়। মুৰুং উৎসৱটো জানুৱাৰী মাহত পালন কৰা হয়। নেক্সট কুৱেশ্যন, 8 নম্বৰ কুৱেশ্যনটো হ'ল হৰ্ণবিল উৎসৱ কোন ৰাজ্যত পালন কৰা হয়? এটা ফেমাছ ফেষ্টিভেল। অপশ্যন নম্বৰ ইত আছে নাগালেণ্ড, অপশ্যন নম্বৰ বিত আছে অৰুণাচল প্ৰদেশ, অপশ্যন নম্বৰ চিত আছে ছিকিম, অপশ্যন নম্বৰ ডিত আছে হায়দৰাবাদ। ইয়াৰে আমাৰ
বিখ্যাত ফেষ্টিভেল হৰ্ণবিল উৎসৱটো নাগালেণ্ডত পালন কৰা হয় নাগালেণ্ডৰ জনগোষ্ঠীসকলে পালন কৰা হয় এ নম্বৰ অপশ্যন ইজ দ্য কাৰেক্ট অপশ্যন নাগালেণ্ডত আমাৰ হৰ্ণবিল ফেষ্টিভেলৰ বিষয়ে বিতংকৈ চাওঁ আহাচোন হৰ্ণবিল ফেষ্টিভেলটো চোৱাৰ আগতে আমি প্ৰথম এটা চাই লওঁ নাগালেণ্ডৰ উৎসৱ মংমুং এইটো চাংটাম নগা জনজাতিয়ে উদযাপন কৰা এটি উৎসৱ এই উৎসৱত মূলতঃ গৃহ দেৱতা আৰু জুইৰে ৰন্ধা বঢ়া কৰা সেই তিনিটাৰ পূজা কৰা হয় তাৰপিছতে দ্বিতীয় উৎসৱটো আছে টুখু ইমং এইটো নাগালেণ্ডত পালন কৰা উৎসৱ লুথা নগা সম্প্ৰদায়ে পালন কৰা এক উৎসৱ ই মূলতঃ ধন্যবাদ জ্ঞাপন আৰু শস্য চপোৱা উৎসৱ প্ৰতি বছৰে নৱেম্বৰ মাহৰ প্ৰথম সপ্তাহৰ এই উৎসৱ পালন কৰা হয় এই উৎসৱ 9 দিন ধৰি উদযাপন কৰা হয় তাৰপিছতে আহি গ'ল আমাৰ বিখ্যাত ফেষ্টিভেল হৰ্ণবিল উৎসৱ এই উৎসৱ নাগালেণ্ডৰ কোনো পুৰণি উৎসৱ নহয় 2000 চনৰ পৰা আৰম্ভ হোৱা এই উৎসৱ প্ৰতি বছৰে 1 ডিচেম্বৰৰ পৰা 10 ডিচেম্বৰলৈ অনুষ্ঠিত হয় এই উৎসৱক পাই উৎসৱ বুলি কোৱা হয় এই উৎসৱ 10 দিন ধৰি অনুষ্ঠিত হয় 1 ডিচেম্বৰৰ পৰা 10 ডিচেম্বৰলৈকে আমাৰ হৰ্ণবিল ফেষ্টিভেলটো উদযাপন কৰা হয় নেক্সট কোৱেশ্যন আহা 9 নম্বৰ কোৱেশ্যনটো আহিছে বিজু উৎসৱ কোনখন ৰাজ্যত পালন কৰা হয় অপশ্যন নম্বৰ এ আছে কলকাতা অপশ্যন নম্বৰ বি আছে মণিপুৰ অপশ্যন নম্বৰ চি আছে নাগালেণ্ড অপশ্যন নম্বৰ ডি আছে ত্ৰিপুৰা শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ ডি ইজ দ্য কাৰেক্ট অপশ্যন ত্ৰিপুৰাত বিজু উৎসৱ পালন কৰা হয় এই উৎসৱটোৰ বিষয়ে আমি বিতংকৈ চাওঁ আছোঁ বিজু উৎসৱ এইটো চাকমা সম্প্ৰদায়ৰ নতুন বছৰৰ উদযাপনৰ উৎসৱ এইটো চাকমা সম্প্ৰদায়ৰ অন্যতম গুৰুত্বপূৰ্ণ উৎসৱ আৰু সাধাৰণতে প্ৰতি বছৰে এপ্ৰিল মাহৰ 13 বা 14 তাৰিখে পৰে এই উৎসৱ 3 দিনকৈ পালন কৰা হয় এই উৎসৱটো আমাৰ 3 দিনকৈ পালন কৰা হয় এপ্ৰিল মাহৰ 13 পৰা 14 তাৰিখে পৰে নেক্সট কুৱেশ্যন আজিৰ ভিডিঅ'ৰ অন্তিমটো কুৱেশ্যন 10 নম্বৰ কুৱেশ্যনটো আছে কেৰ পূজা কোনখন ৰাজ্যত পালন কৰা হয় অপশ্যন নম্বৰ এ আছে ত্ৰিপুৰা অপশ্যন নম্বৰ বি আছে আসাম অপশ্যন নম্বৰ চি আছে অৰুণাচল প্ৰদেশ অপশ্যন নম্বৰ ডি আছে ছিকিম আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ এ ইজ দ্য কাৰেক্ট অপশ্যন ত্ৰিপুৰাত কি কৰা হয় আমাৰ কেৰ পূজা পালন কৰা হয় আমি কেৰ পূজাৰ বিষয়ে আমি বিতংকৈ চাওঁ আহাচোন কেৰ পূজাৰ বিষয়ে চোৱাৰ আগতে আমি প্ৰথম পূজাটো চাই লওঁ গৰিয়া পূজাটো আমাৰ ত্ৰিপুৰাতে পালন কৰা হয় ভগৱান গৰিয়া বা বাবা গৰিয়া ত্ৰিপুৰী সম্প্ৰদায়ৰ অন্যতম গুৰুত্বপূৰ্ণ দেৱতা তেওঁ ধন সম্পত্তি আৰু পশুধনৰ প্ৰভু তেওঁক যুদ্ধ আৰু বিজয়ৰ দেৱতা হিচাপেও গণ্য কৰা হয় এই পূজা এপ্ৰিল মাহত 7 দিনীয়াকৈ পালন কৰা হয় তাৰপিছত আহি গ'ল আমাৰ কেৰ পূজা সাধাৰণতে আগষ্ট মাহত পৰে কেৰ ত্ৰিপুৰী সম্প্ৰদায়ৰ বাস্তু দেৱতা আৰু সাধাৰণতে খাচী পূজাৰ 2 সপ্তাহৰ পাছত ইয়াক পালন কৰা হয় ইম্পৰ্টেণ্ট কুৱেশ্যন আজিৰ ভিডিঅ'ৰ কুৱেশ্যন ইমানেই আছিল ভাল পালে নিশ্চয় কৰি লাইক কৰিব ধন্যবাদ